অসম টুডে লাইভৰ প্ৰতিজন দৰ্শকক মই ইউনুছ তামলে স্বাগতম জনাইছোঁ আৰু আজি আমি শিৱসাগৰৰ মাজমজিয়াত আহি উপস্থিত হৈছোঁ যিহেতু নিৰ্বাচন সমাগত আৰু কেইঘণ্টামানৰ পাছতেই শিৱসাগৰত মানুহে ভোটদান কৰিব আৰু সেই ভোটদান কৰাৰ প্ৰাক মুহূৰ্তত আচলতে শিৱসাগৰৰ ৰাইজে বিচাৰে কি এক অনুষ্ঠান আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমি যাম ৰাইজৰ কাষলৈ আৰু আমি বিচাৰিম ৰাইজৰ মত হয় আমি আজি এই ৰাইজৰ মতৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি প্ৰত্যেকজন ব্যক্তিৰ কাষলৈ যাম আৰু ৰাইজে কি বিচাৰে আমি জানিবলৈ চেষ্টা কৰিম একেবাৰে প্ৰতিজন ব্যৱসায়ীৰ কাষলৈ যাম সৰু ডাঙৰ প্ৰতিজন মানুহৰ কাষলৈ যাম যে প্ৰথমে আমি এজন পদপথৰ ব্যৱসায়ীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এইবাৰ আপুনি কোন অহাটো বিচাৰে শিৱসাগৰত কোন জিকা বিচাৰে মই শিৱসাগৰত অখিল গগৈ অহাটো বিচাৰোঁ অখিল গগৈ বিচাৰোঁ হয় কিয় মানে তেখেত নিৰ্দোষী মানুহ এজন যেতিয়া ৰাইজৰ হকে মাতিবলৈ গৈ পেলাই যেতিয়া জেলত সোমাবলগীয়া হয় গতিকেলৈ আমি তেনেকুৱা মানুহ এজনক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম হয় কথা হৈছে সেইটোৱে আমি একো নিবিচাৰোঁ কোনো চৰকাৰৰ পৰা একো নিবিচাৰোঁ কিন্তু আমি ন্যায়টোৱে বিচাৰোঁ তো তেখেতে কৈছে যে আমাক একো নালাগে কিন্তু ন্যায় লাগে অৰ্থাৎ নিৰ্দোষী ব্যক্তি এজনক চৰকাৰে যি পোতাশালত নিক্ষেপ কৰি থৈছে তেখেতক উলিয়াব লাগে আৰু আমি এজন পদপথৰ ব্যৱসায়ীক লগ পাইছিলোঁ আৰু তেখেতে প্ৰথমেই এটা কথা কৈছে যে তেখেতে অখিল গগৈক বিচাৰে আৰু অখিল গগৈক শিৱসাগৰৰ সমষ্টিত তেখেতে বিধায়ক হিচাপে চাব বিচাৰে আৰু ইয়াৰ পাছতেই আমি এজন চানালাৰ ওচৰলৈ যাম तेखनो की विचारे हमें जानने चेष्टा करूँ भैया अभी शिवसागर में कौन जीतना चाहिए आप बोलिए अखिल गगৈ क्यों जगह के लिए ठीक है मतलब अभी ये सानालाजनों कैसे जे शिवसागरत तेखेते अखिल गगৈকে বিচাৰে আমি আৰু কেইজনমান পদপথৰ ব্যৱসায়ীক আমি সুধিবলৈ চেষ্টা কৰিম যেহেতু এইডোখৰি যথেষ্ট সংখ্যা কম তথাপিও আমি আৰু এজন ব্যক্তি পাইছোঁ দাদা এইবাৰ শিৱসাগৰ সমষ্টিত শেষ হাঁহি কোনে মাৰিব আপোনাৰ মতে মোৰ মতে অখিল গগৈ মাৰিব লাগে অখিল গগৈ কিয় মানে তেওঁ জাতীয় হত্যাটো জীয়াই ৰাখিছে আৰু সেইবাবে আপোনাৰ ভোটটো অখিল গগৈতে যাব নিশ্চয় মুঠৰ ওপৰত যিকেইজন ব্যক্তি বৰ্তমান আমি পাইছোঁ প্ৰত্যেকৰ মুখতে এটাই শব্দ যে অখিল গগৈক প্ৰত্যেকে বিচাৰিছে আমাৰ ওচৰত এই পদপথতে আৰু এজন ব্যক্তি পাইছোঁ আমি তেখেতকো আমি পোনে পোনে বিচাৰিম দাদা এইবাৰ শিৱসাগৰ সমষ্টিত কোন যাব লাগে আপোনাৰ মতে আমাৰ চৰ্বি বাইদেউ যাব লাগে বিজেপিৰ ফালৰ পৰা কিহৰ বাবে বা কি কাৰণে আপুনি চৰ্বি বাইদেউক আপুনি প্ৰাধান্য দিছে নাই বিজেপি চৰকাৰখনে যিখিনি ৰাস্তা পদূলিৰ পৰা আদি কৰি যিখিনি কৰিছে কংগ্ৰেছৰ দিনত সেইখিনি বস্তু আমি দেখা নাপাইছিলোঁ আৰু তাকে চাই দুখীয়া শ্ৰেণীকো যথেষ্ট মানে তেওঁলোক সহায় কৰিছে আৰু তাকে চাই আমি বিজেপিক দলক আমি চৰ্বি বাইদেউক আমি যিহেতু বৰ্তমান দেখা গৈছে মূল্য বৃদ্ধিৰ ওপৰত যিহেতু যথেষ্ট মূল্য বৃদ্ধি হৈছে যিটো চিলিণ্ডাৰ আপোনাৰ এতিয়া সৰ্বসাধাৰণ মানুহে কিনি খাব নোৱাৰা হৈছে তো তেনেকুৱা স্থলত যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ ওপৰত আপুনি কি ক'ব যিহেতু এইখন চৰকাৰ দিনতে ইমান মূল্য বৃদ্ধি হৈছে পেট্ৰলৰ দাম 100 টকাৰ কাষ চাপু ডিজেলৰ দাম 90 টকা এনেকুৱা এই ক্ষেত্ৰত কি ক'ব আপোনালোকে সেইটো ক্ষেত্ৰত পিছে আমাৰ যিখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ যথেষ্ট অসুবিধা হৈছে সেইটো এতিয়া আমি কি কৰিম এতিয়াতো উপায় নাই এতিয়া বঢ়াইছে আমি আশা ৰাখিছোঁ পাছত মূল্য মানে এইখিনি অকণমান বছৰত মূল্য বৃদ্ধিয়ে হ'ল কোনো বস্তুৰ দাম নকমিল এনেস্থলত পুনৰ যে আকৌ বিজেপি চৰকাৰ শাসনলৈ আহিব এই কথাটো আমি কিয় ভাবিছোঁ বাৰু যে লাভালাভ কি হ'ব বাৰু আমি ৰাইজক অকণমান জনাই দিওঁ চাওক বিজেপি চৰকাৰখনে যিখিনি আমি দেখা পাইছোঁ আজি ইমান বছৰে ৰাস্তা পদূলিৰ পৰা আদি কৰি ৰাস্তা ঘাটলৈকে ঠিকে আছে কিন্তু মানুহৰ খোৱা বোৱাৰ যিটো অসুবিধা মানুহৰ যিটো নিত্য নৈমিত্য যিটো বস্তুৰ প্ৰয়োজন আলু পিঁয়াজ দাইল চেনি তেল নিমখ বা ঘোঁৰা পকা কৰিবলৈ গাড়ীখন এনেস্থলত যিখিনি নিত্য নৈমিত্য আমাৰ বস্তু আছে সেইখিনিত যিহেতু মূল্য বৃদ্ধি হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব এই ক্ষেত্ৰত যথেষ্ট হয় বেছি হৈছে পিছে আমি আশা ৰাখিছোঁ এইখিনিত হ'ব হয় তেখেতেও কৈছে যে মূল্য বৃদ্ধি যিহেতু যথেষ্ট হৈছে তথাপিও আশাবাদী যে অনাগত সময়ত যদি বিজেপি চৰকাৰ আহে মূল্য বৃদ্ধি কমাবৰ বাবে তেখেতলোকে অনুৰোধ জনাব আমি পদপথৰ ওপৰেদি আমি গৈ থাকিম প্ৰতিজন ব্যক্তি সুধিম এইফালে এগৰাকী লেডি এগৰাকী আহিছে আমি তেখেতৰ কাষলৈ যাম ভণ্টি 1 মিনিট এইবাৰ যিহেতু শিৱসাগৰ 108 নং সমষ্টিত কোন অহাটো বিচাৰা
কোনো হাতত বিচাৰোঁ হয়। যিয়ে পৰিৱৰ্তনটো আনিব বিচাৰে। তিনিজন এফালে আছে অখিল গগৈ, এফালে আছে সুৰভি ৰাজকুঁৱৰী, এফালে আছে শুভমিত্ৰ গগৈ। তিনিওজনৰ ভিতৰত কোন অহাটো বিচাৰে, কাক বেছি প্ৰাধান্য দিয়ে? যুৱ চামৰ ভিতৰত এগৰাকী সচেতন ভোটাৰ হিচাপে আপুনি কাক বিচাৰে? অখিল গগৈৰ কথা সুধিছে, নহয় নহয়, গোটেইকেইজনৰ কথা সুধিছে। নহয়, মই তিনিওজনৰ ভিতৰত এজন সচেতন ভোটাৰ হিচাপে, যুৱ প্ৰজন্মৰ এগৰাকী সচেতন ভোটাৰ হিচাপে শিৱসাগৰ সমষ্টিৰ শেষ হাঁহিটো আপুনি কোনে মৰা বিচাৰে? অখিল গগৈ। অখিল গগৈ কিয়? কিয় তেওঁ বৰ্তমান তেওঁ এতিয়া জেলতে আছে, হয় ওলাই কিবা এটা কৰিব পাৰে বুলি ভাবোঁ আৰু। হয়, মানে সেয়াই। জাতীয় হত্যাটোৰ কাৰণে কৈছে নেকি? হয় হয় হয়। হয়, মুঠতে যুৱ চামৰ মাজত অখিল গগৈ বিশেষ জনপ্ৰিয় দেখা পোৱা গৈছে। আমি আগুৱাই যাম, আমি আগুৱাই গৈ বহু ব্যক্তি আছে, আমি প্ৰত্যেকৰ লগতে বাৰ্তালাপ কৰিম যে এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব। হয় দাদা, শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব? গম নাপাওঁ দেই, এইটো ৰাইজে ক'ব, ৰাইজে ক'ব। আপুনি ৰাইজৰ ভিতৰত এজন নহয় নেকি? নহয় চব ৰাইজে যি ক'ব সেইটোকে হ'ব, গম পাইছে। এনেই আপোনাৰ মনে শিৱসাগৰত শেষ হাঁহি কোনে সেইটো মাৰিব? ক'ব নোৱাৰিছে। আপুনি ক'ব নোৱাৰিছে, ধন্যবাদ। তেখেতে ক'ব নোৱাৰিছে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব। আমি আৰু এজন ব্যক্তি আছে, আৰু কেইবাজনো আছে, আমি তেখেতলোকক সুধিম যে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব। আসাম টুডে লাইভ में आपका स्वागत है। শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব কওক? এতিয়া কাক অহাটো বিচাৰে? কোনে মাৰিব বাদ দিয়ক, কাক অহাটো বিচাৰে আপোনালোকে মনে প্ৰাণে? আমাৰ কাৰণে এনেকুৱা একো নাই, মানে যোনে আহিব আমাৰ কাৰণে ভালে আছে। আপুনিতো শিৱসাগৰ সমষ্টিৰ এজন ভোটাৰ হয়, হয় হয়। ভোটাৰ হিচাপে আপুনি কাক প্ৰাধান্য দিয়ে? AJP বা BJP, কংগ্ৰেছ, অখিল গগৈ, কাক প্ৰাধান্য দিব আপুনি? আমাৰ কাৰণে এতিয়ালৈকে চাওক দাদা, চবে মানে একে সমানে আছে। না এটা হয়, মানে এনেকুৱা ক'ব নোৱাৰি যে এইটো বেয়া এইটো এনেকুৱা তেনেকুৱা একো কথা নাই। মনত আছে কিন্তু মুঠতে খালি কামটো ভাল হ'ব লাগে বাছ। ভাল হ'ব বুলি আপুনি বিচাৰে? এতিয়া চাওক, তিনিওটাৰ ভিতৰত কোনে ভাল কাম কৰিব বুলি ভাবে? চব মানে কাৰো বেয়া ক'ব নোৱাৰি। এতিয়া চব নতুন কেণ্ডিডেট আছে শিৱসাগৰৰ কাৰণে, হয় নাই? আপুনি নিজে কওক, চব নতুন আছে, সেইকাৰণে এইটো ক'ব নোৱাৰি দাদা। তেখেতে স্পষ্টকৈ ক'ব বিচৰা নাই যে কোনে মাৰিব শিৱসাগৰত শেষ হাঁহি। আমি সিটো পাৰলৈ যাম, আমি কেইবাজনো ব্যক্তি এই স্থানত দেখিছোঁ, আমি তেখেতলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব। দাদা, শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব? শিৱসাগৰত বৰ্তমান মই দেখালৈকে শেষ হাঁহি এতিয়ালৈকে কি কয়, এতিয়ালৈকে শেষ হাঁহি মাৰিব বুলি মই জনাত মানে BJPয়ে মাৰিব নেকি। হয়, আপোনাৰ মতে কোন হ'লে আপোনাৰ বেছি ভাল হয়? এতিয়ালৈকে মই যি দেখিছোঁ শিৱসাগৰত, আজি 30 বছৰে মই শিৱসাগৰত বাস কৰি আছোঁ, মই শিৱসাগৰ বাসিন্দা। শিৱসাগৰত আজিলৈকে কোনো চৰকাৰী উন্নতি ডেভেলপমেণ্ট মই দেখা নাই। ইয়াত আমাৰ যিবিলাক আমাৰ এই কি কয় কীৰ্তিচিহ্ন, পুৰণা কীৰ্তিচিহ্ন আছে, যিবিলাক এই কি কয় দৌল দেৱাল, এইখিনি আমাৰ ৰজাসকলে বনাই থৈ গৈছিলে, এইকেইটা বাহিৰে গভমেণ্টে কয়, কিন্তু ইলেকশ্যনটো পাতিব লাগে সদায় বাৰিষা সময়ত। বাৰিষা শিৱসাগৰ দলুমুখ চাৰিআলি যিটো বানপানী সমস্যা হয়, আমি কোনো দল সংগঠন বুলি ক'বলৈ যোৱা নাই, মই শিৱসাগৰ স্থানীয় বাসিন্দা হিচাপে কৈছোঁ যে শিৱসাগৰত সদায় ইলেকশ্যন হ'ব লাগে বাৰিষামহীয়া। XUV গাড়ীকেইখন সদায় আহে আপোনাৰ শিৱসাগৰত এই কি কয় খৰালিমহীয়া। XUV গাড়ীকেইখন আহিব লাগে শিৱসাগৰ দলুমুখ চাৰিআলিত বাৰিষামহীয়া। এতিয়া আপুনি মানে ছুটিকৈ ক'বলৈ গ'লে শিৱসাগৰত আপুনি কাক প্ৰাধান্য দিব? মই ক'বলৈ গ'লে ধৰক যোনে নহওক, মানে কি উপযুক্ত ব্যক্তি এজন শিৱসাগৰত হ'ব লাগে, কোনোবা হ'ব উঠিব। আপুনি এজন শিৱসাগৰৰ সচেতন ভোটাৰ হিচাপে কাক আপুনি প্ৰিফাৰ কৰিব? কাক আপুনি কোন হ'লে আপুনি বেছি ভাল পাব যি শিৱসাগৰৰ হৈ কাম কৰিব? শিৱসাগৰৰ হৈ কাম কৰিব বুলি ক'বলৈ গ'লে আপোনাৰ এতিয়া বৰ্তমান মানে ৰাইজৰ দলক দিয়াই ভাল। ৰাইজৰ মানে অখিল গগৈ। অখিল গগৈ আপুনি স্পষ্টকৈ ক'ব বিচাৰে যদি শিৱসাগৰত অখিল গগৈ হয় যথেষ্ট কাম হ'ব। হয়, তেখেতে স্পষ্ট কথা কৈছে যে শিৱসাগৰত যদি ৰাইজৰ দল অৰ্থাৎ অখিল গগৈ যদি আহে যথেষ্ট কাম হ'ব। কি ক'ব আপুনি? শেষ হাঁহি কোনে মাৰিব শিৱসাগৰত? শিৱসাগৰত এতিয়া ৰাইজে জানিব বিশেষ। আপুনি শিৱসাগৰৰ এজন ভোটাৰ হয়, আপুনি আপোনাৰ হিচাপত কোনে শেষ হাঁহি মাৰিলে শিৱসাগৰখন উন্নতি হ'ব? অখিল গগৈ মাৰিলে আপোনাৰ শিৱসাগৰ উন্নতি হ'ব। ধন্যবাদ। তো এই প্ৰত্যেকৰ মুঠতে প্ৰায় দেখা গৈছে যে প্ৰত্যেকেই অখিল গগৈ বিচাৰে। আমি আগুৱাই যাম, প্ৰত্যেকৰ কাষলৈ যাম। বাইদেউ এগৰাকী আছে। বাইদেউ নমস্কাৰ। অসম লাইভ টুডে আপোনাক স্বাগতম জনাইছোঁ। এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব আৰু কোনে মাৰিলে শিৱসাগৰ উন্নতি হ'ব? যিজন উপযুক্ত সেইজনে শেষ হাঁহি মাৰিলে
আপোনাৰ হেৰি শিৱসাগৰ উপকৃত হ'ব। এগৰাকী সচেতন ভোটাৰ হিচাপে কোন এনেকুৱা এজন ব্যক্তি আহিলে শিৱসাগৰখনৰ উন্নতি হ'ব? মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰিম, ক'বও নাপায় তেনেকৈ। এইটো মানে বিবেকৰ মতে ভোট দিব লাগিব। আপুনি বিবেকৰ মতেই কওক, কোন আহিলে শিৱসাগৰখনৰ উন্নতি হ'ব? মই সেইটোৱে কৈছোঁ, মই মানে নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ, বেয়া হয়তো। বেয়া পাম নিৰ্দিষ্ট, সেইজনকে দিম আৰু চেষ্টা কৰিম। যিজনক মানে পুহি ৰাখিছে বেয়া পাইছে, বাইদেৱে ক'বলৈ বেয়া পাইছে, যিহেতু তেখেতে মনত এগৰাকী বা এজন পুহি ৰাখিছে, কিন্তু সেইজনক স্পষ্টকৈ ক'ব বিচৰা নাই। আমি আগুৱাই যাম। বাইদেউ, এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপুনি সুখী হ'ব? মই আই এম নট ফ্ৰম ইয়াৰ, মই ইয়াত পৰা নহয় মানে। আপুনি ইয়াৰ নহয়, ঠিক আছে। আপোনাক আমি স্বাগতম জনাইছোঁ অসমজুৰি লাইভলৈ। পুনৰ আপোনাক লগ পাম আমি শিৱসাগৰীয়া ব্যক্তিৰ কাষলৈ যাম আৰু মানুহৰ মাজত আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম যে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব, ৰাইজৰ অখিল গগৈ মাৰিব। অখিল গগৈ এটা সত্তা হয়, এটা অসমৰ মানে জাতিৰ সত্তা হয়। অখিল গগৈ শেষ হাঁহি মাৰিব শিৱসাগৰত। মুঠৰ ওপৰত প্ৰায় সংখ্যক মানুহেই অখিল গগৈ ডাঙৰীয়াক বিচাৰিছে আৰু অখিল গগৈ শিৱসাগৰৰ পৰা শেষ হাঁহি মৰা তেখেতলোকে প্ৰত্যেকেই মাৰিলে সুখী হ'ব বুলি কৈছে। ভাইটি, শিৱসাগৰৰ পৰা শেষ হাঁহি কোনে মাৰিব? এইটো মইতো হ'ল যোৰহাটত ভোট দিওঁ, শিৱসাগৰতো ক'ব নোৱাৰি। শিৱসাগৰত যেতিয়া থাকা বা শিৱসাগৰত ব্যৱসায় আছে চাগে, কিন্তু শেষ হাঁহি কোনে মাৰিলে তুমি বেছি মানে লাভ হ'ব বুলি ভাবা? যিহেতু মইতো ভোটটো বিজেপিতে দিওঁ, গতিকে মই বিজেপিৰ কথাই ক'ম। আপুনি যিহেতু বিজেপিত ভোট দিয়ে, বিজেপিৰ যিহেতু আমি মূল্য বৃদ্ধিৰ কথা কওঁ, যেনেকৈ নিত্য নৈমিত্য যিখিনি বস্তু, ৰাস্তা ঘাট ধুনীয়া হৈছে, এনেকুৱা ৰাস্তা নাই য'ত আজি বোকা হয়, এনেকুৱা ৰাস্তাৰ ডেভেলপমেণ্ট হ'ল, চব ঠিকে আছিলে। কিন্তু নিত্য নৈমিত্য যিখিনি বস্তু আমি খাদ্য খোৱা সামগ্ৰী, নিমখ, দাইল, আলু, পিঁয়াজ, তেল, যাবলৈ বাইক বা তেল, এইখিনি যিহেতু যথেষ্ট মূল্য বৃদ্ধি হ'ল। এই ক্ষেত্ৰত এজন আপুনি যিহেতু কৈছে আপুনি বিজেপিক ভোট দিয়ে আৰু এজন বিজেপিৰ কৰ্মকৰ্তা হিচাপে আপুনি এইখিনিৰ ওপৰত কি ক'ব? দামটোতো বাঢ়িছে বাৰু, সেইটো হয়। নিবনুৱা সমস্যাও বাঢ়িছে, এইটো এতিয়া এইটো মই একো নকওঁ, মোৰ ইমান নলেজ নাই। কিন্তু মানে আমাৰ এতিয়া আমি যোৰহাটত আপোনাৰ বিজেপি, আমাৰ তিতাবৰতে মুখ হয়, কিন্তু বিজেপি আমাৰ তাত বহুত কাম কৰিছে। সেইটো কাৰণে মই বিজেপি চাপৰ্টে কৰোঁ। মই এইটো নাই কোৱা, অসমখনত যথেষ্ট কাম কৰিছে, ক'তো নলা নৰ্দমা, ৰাস্তা ঘাট ক'তো কেঁচা নাই, সকলো পকা, কিন্তু ৰাস্তাই মানুহৰ পেট নভৰে। হয়, তো এনেস্থলত আপুনি এজন বিজেপিৰ কৰ্মী হিচাপে কি ক'ব যে এই বস্তুখিনি ভাল হৈছে নে বেয়া হৈছে? নিত্য নৈমিত্য যিখিনি বস্তু আছে, এইটো দাম বঢ়াটোতো এটা মূল্যবৃদ্ধিটো আপোনাৰ বেয়াই হৈছে, কাৰণ মূল্যবৃদ্ধি হয় নহয়, কাৰণ দিন হাজিৰা কৰা মানুহেতো আমাৰ চলিব দিগদাৰ। আমাৰ নিজৰে এতিয়া দাম বঢ়াৰ কাৰণে বহুত ক্ষেত্ৰত আমাৰে অসুবিধা, আমাৰে হয়। আপুনি বিজেপি কৰ্মী হৈছে যদিও বিজেপিৰ যিখিনি মূল্য বৃদ্ধি সেইখিনি সেইটো হয়, স্পষ্টকৈ তেখেতে কৈছে। তেখেত যিহেতু এজন বিজেপি কৰ্মী আৰু বিজেপি কৰ্মী হ'লেও তেখেতে মূল্য বৃদ্ধি যি হৈছে সেই মূল্য বৃদ্ধিত অস্বস্তি পাইছে। আৰু আমি জানিবলৈ চেষ্টা কৰিম, ভাইয়া इस बार शिवसागर में कौन आना चाहिए और कौन आने से आपका सुविधा होगा? बीजेपी आने से ठीक है। बीजेपी आने से ठीक है कि नहीं? क्योंकि रास्ता घाट जो है हम लोग का बढ़िया बनाया, पहले जो डेवलपमेंट नहीं था, अभी डेवलपमेंट बहुत ज़्यादा हुआ है। लेकिन खाने का पीने का जो सामान है, आलू, दाल, तेल, नमक, घूमने का तेल, ये सब जो बढ़ गया, उसके हिसाब से आप क्या बोलेंगे? बोलिए। ऐसे तो ठीक है, मतलब जो सामान का जो दाम बढ़ गया उसका हिसाब से आप क्या कहेंगे? उनको बोलिए। नहीं, वो तो बोलेंगे, उनसे भी पूछेंगे। सामान का जो दाम बढ़ रहा है ये सरकार के दिन में, तो उसके ऊपर में आप क्या कहेंगे? सही है ना गलत है? वो तो गलत है। गलत है, हाँ? गलत है, वो तो गलत है। मतलब ऐसे में तो आप बीजेपी को आना चाहिए, है कि नहीं? आप कह रहे हैं कि बीजेपी आना चाहिए, लेकिन सामान का जो दाम बढ़ रहा है वो गलत है कि नहीं? वो तो गलत वो है। अगर गलत है तो बीजेपी हमें क्यों चाहिए? हम क्या बोले, उधर देखिए ना, उधर के बोलना नहीं आता। ঠিক আছে, মানে তেখেতে এইটোৱে কৈছে যে বিজেপি আহিব লাগে, কিন্তু মূল্য বৃদ্ধি যিটো হৈছে সেইটো বেয়া হৈছে, কিন্তু বিজেপি আহিব লাগে তেখেতে কৈছে। আৰু ব্যক্তিৰ কাষলৈ যাম আমি। भैया नमस्कार, शिवसागर चुनाव में इस बार कौन आने से आप लोग खुश होंगे? देखिए क्या बोलता है पार्टी तो बोलेंगे, लेकिन एक मतदाता, एक आप मतलब वोट दान करते हैं कि नहीं? तो आपका हिसाब से कौन आने से, बीजेपी, कांग्रेस, अखिल गगৈ कौन आने से शिवसागर में इस विषय में सुविधा? देखिए कोई पार्टी सब सुविधा, बिजनेस में कोई हेम्पर नहीं है, बिजनेस में कोई हेम्पर ना है।
অখিল দা আহিলে বেছি হ'লে নতুন নতুন হ'ব নতুন হ'ব বাকী অলপ কেইটা পৰিৱৰ্তন আমি আহিব try কৰি চালো। পৰিৱৰ্তন হ'ব পৰিৱৰ্তন হ'ব অলপ অখিল দা আহিলে হয়। পৰিৱৰ্তন হ'ব লাগে অলপ আপোনাৰ নামটো ক'ব মোৰ অনিল আগৰৱালা হৰিণ অনিল আগৰৱালা অনিল আগৰৱালা তেখেতে এটা কথা কৈছে যদি অখিল গগৈ ডাঙৰীয়া আহে পৰিৱৰ্তন আহিব বুলি কৈছে অনিল আগৰৱালা ডাঙৰীয়াই তো আমি পুনৰ পথলৈ যাম পদপথৰ ব্যক্তিসকলৰ কাষত এজন মোৰ চিনাকি মানুহ পাইছোঁ তেখেতৰ কাষলৈ যাম আৰু সুধিম এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব কওক চাওক আমাক এজন ভাল ব্যক্তি লাগে যিজনে আমাৰ শিৱসাগৰৰ সমস্যাবিলাক সমাধান কৰিব পাৰে হয় গতিকে তেনেকুৱা আমাৰ ৰাইজে বিচাৰক এজন ভাল ব্যক্তি আৰু মই ভাবোঁ মানুহে বিচাৰিছে আৰু অতি সোনকালে তেনেজন ব্যক্তি আমাৰ মাজৰ পৰা ওলাই যাব এজন সচেতন ভোটাৰ হিচাপে শিৱসাগৰত কোনে হাঁহি মাৰিলে আপুনি সুখী হ'ব সেইটো আপোনাক মই বিশেষকৈ ক'ব নোৱাৰিম লাইভত গতিকে আমাক মানে বিচাৰিছোঁ আমি যিজন মানুহ যিজনে আমাৰ সমস্যাবিলাক প্ৰকৃততে আমাৰ যিজন আছে তেওঁক বেয়া পাইছে নাই সেইটো আমি ভবা নাই আমাৰ ধৰি লওক এতিয়া আমাৰ শিৱসাগৰত বহুখিনি সমস্যা আছে আৰু সেইখিনি সমস্যা সমাধান আজিলৈকে হোৱা নাই আৰু এতিয়া যিবিলাক মানুহ আহিছে আমি ভাবিছোঁ তেনেকুৱা মাজৰ পৰা ৰাইজে বিচাৰক যাতে আমাৰ সমস্যাবিলাক ভালকৈ সমাধান হয় এই দোকানৰ ভিতৰত এগৰাকী যুৱ প্ৰজন্মৰ যুৱতী দেখিছোঁ যে সচেতন ভোটাৰ হিচাপে ভণ্টি কি ক'বা শিৱসাগৰত শেষ হাঁহি মাৰিলে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব এগৰাকী সচেতন ভোটাৰ হিচাপে যিহেতু যুৱ প্ৰজন্মৰ ওপৰতে গোটেই বস্তুটো স্থিত তেনেস্থলত এগৰাকী শিক্ষিত মানে ছাত্ৰী হিচাপে বা যুৱতী হিচাপে কি ক'ব আপুনি কোনে আহিলে ভাল হয় গোটেইবিলাক কথা একেলগে কোৱাটো হয়তো সম্ভৱ নহ'ব এতিয়া কিন্তু মই একো নকওঁ যে মানে এনেকুৱাজন আহিলেই ভাল হয় বুলি কিন্তু মই এটা ক'ব বিচাৰোঁ যে যোনজনে আহক যিজনে আগবাঢ়ি আহক আমাৰ চহৰখনৰ কথা আমাৰ নগৰখনৰ কথা আমাৰ বাট পথ আমাৰ যিখিনি আমাৰ দৈনন্দিন যোনখিনি প্ৰব্লেম চলি আছে হয় যিখিনি আমাৰ সমাজে আমাৰ যোনখিনি ছ'চাইটিয়ে আমাৰ শিৱসাগৰবাসীয়ে যোনখিনি সমস্যা মানে পাই আছে সদায় সেইখিনি সমাধান হ'ব লাগে ব্যক্তি হিচাপে যিজনে আগবাঢ়ি আহক কিন্তু আমি বিচাৰোঁ যে প্ৰজন্ম হিচাপে সেইখিনি আহিব লাগে আৰু নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে ৰাইজক কি আহ্বান জনাব যে আমাৰ এটাই আহ্বান জনাম যে আমাৰ যোনখিনি মই যিমানখিনিলৈকে জানো যে শিৱসাগৰ তেনেকৈ আমাৰ একো অনুষ্ঠান প্ৰতিষ্ঠান হিচাপে ইনষ্টিটিউট হিচাপে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়িবলৈ বা ইকুইপ হ'বলৈ তেনেকুৱা ধৰণৰ কোনো আমি এটা সুবিধা পোৱা নাই বা দেখা নাই তো আমি বিচাৰোঁ যে শিৱসাগৰ তেনেকুৱা ধৰণৰ অলপমান প্ৰতিষ্ঠান আহক যে আমাৰ কোনে আহিলে ভাবিছা কোন আহিলে এইখিনি হ'ব বুলি তো মই ক'বলৈ অলপ দিগদাৰী হয় কিন্তু মই অখিল গগৈ ডাঙৰীয়া যদি তেওঁ হয় তেওঁৰ মাজদি মাতটো মাতে তেওঁৰ মাতষাৰক মই অলপ অখিল গগৈ ডাঙৰীয়া যদি শিৱসাগৰত জয়ী হয় শিৱসাগৰৰ পৰিৱৰ্তন হ'ব বুলি এগৰাকী সচেতন ভোটাৰ হিচাপে আপুনি বিচাৰিছে হয় সুন্দৰ মন্তব্য দিছে আমি দোকানৰ পৰা ওলাম ৰাস্তাৰ মাজলৈ যাম মোৰ এজন বন্ধু পাইছোঁ তেখেতৰ ওচৰলৈ যাম কি ক'ব এজন সচেতন শিৱসাগৰীয়া ভোটাৰ হিচাপে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপুনি সুখী হ'ব হয় মই অখিল গগৈকে ছাপোৰ্ট কৰিম ৰাইজৰ দলৰ তেখেতৰ যি কাৰুদ্ধ হৈ আছে তাৰ উপৰিও তেখেতৰ যি মানে মতাদক্ষ তেখেতকে মই ছাপোৰ্ট কৰিম অখিল গগৈ ধন্যবাদ মুঠৰ ওপৰত সকলোৰে মুখত এটাই কথা যদি অখিল গগৈ ডাঙৰীয়া আহে নিশ্চয় শিৱসাগৰত মানুহ উপকৃত হ'ব আৰু এজন ব্যক্তি পাইছোঁ কি ক'ব আপুনি শিৱসাগৰত শেষ হাঁহি মাৰিটো কোনে মাৰিলে আপুনি সুখী হ'ব সেইটো বাৰু স্পষ্টকৈ ক'ব নোৱাৰোঁ এতিয়া কোনে শেষ হাঁহি মাৰিব কথাটো মাৰিলে আপুনি সুখী হ'ব শিৱসাগৰখন পৰিৱৰ্তন হ'ব যিখন শিৱসাগৰত আমি ঐতিহাসিক যিজন পাৰ্টীয়ে যোগ্য তেওঁ কোনোবা নহয় কোনোবা এজন হ'ব নিশ্চিতভাৱে কিন্তু তাৰ ভিতৰত সেই ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত এই কথা ক'ব নোৱাৰি যে স্পষ্টকৈ বৰ্তমান যে কোনজন যোগ্য হ'ব সেইটো সময়ে ক'ব মুঠৰ ওপৰত আপুনি এতিয়া স্পষ্টকৈ ক'ব বিচৰা নাই যিহেতু ভিতৰত এজনটো পুহি ৰাখিছে কিন্তু সেইজনক বহি প্ৰকাশ ঘটাবলৈ আপুনি বিচৰা নাই যিহেতু এটা ৰাজহুৱা এটা অনুষ্ঠান তাত যদি মই কৈ দিওঁ তো কেনেকৈ হ'ব কিন্তু সচেতন আপুনি যিহেতু এজন সচেতন ব্যক্তি আৰু সচেতন ব্যক্তিয়ে সদায় সমাজলৈ এটা মেছেজ দিয়ে বাৰ্তা দিয়ে তেনেকুৱা এটা বাৰ্তা দিব নেকি আপুনি সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে গতিকে এই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে যদি ক'বলৈ যাওঁ গতিকে সকলোৰে নিজৰ নিজৰ এতিয়া গণতান্ত্ৰিক অধিকাৰ আছে গতিকে নিজৰ মত প্ৰকাশৰ এতিয়া কথা নিজে মত প্ৰকাশ কৰিব পাৰে সেই ক্ষেত্ৰত মই ক'বলৈ গ'লে এইটো ব্যক্তিগত একো নাই প্ৰত্যেকৰে নিজা কথা আছে তেখেতে যিহেতু এটা কথা কৈছে যে যিজন ব্যক্তিক দিলে ৰাইজৰ লাভ হয় তেনেকুৱা এজন ব্যক্তিক তেখেতে দিব কৈছে
আৰু কেইজনমান ব্যক্তি আছে আমি তেখেতলোকৰ কাষলৈ যাম। দাদা, শিৱসাগৰত এইবাৰ শেষ হাঁহি কোনে মাৰিলে আপুনি? এইবাৰ শিৱসাগৰত কংগ্ৰেছ বিজেপি বিৰোধী ভোটেই ইয়াত পাব। বিজেপি বিৰোধী নিৰ্বাচন হ'ব। তাৰমানে আপুনি খোলাকৈ কৈ দিয়ক কাক বিচাৰে? খোলাকৈ কৈছোঁ, আমি যে বিজেপিক হটাব লাগে আমি এইটোহে জানো। আপুনি কাক বিচাৰিছে? বিজেপিক হটাব লাগে। বিজেপিক হটাব লাগে। বিজেপিক হটাব পৰা যিটো শক্তিশালী পাৰ্টি তাকেই ভোট দিব বুলি আমি অনুভৱ কৰিছোঁ। সেইটো এতিয়ালৈকে অখিল গগৈ বা কংগ্ৰেছ বুলি আমি ধৰি আছোঁ। তেখেতে এটা কথা কৈছে, মুঠৰ ওপৰত শিৱসাগৰত বিজেপি নালাগে, বিজেপিক নস্বাত কৰি লাগিলে কংগ্ৰেছে হওক বা অখিল গগৈ হওক, এনেকুৱা এটা দল লাগে যিটোৱে বিজেপিক নস্বাত কৰিব। আমি ইয়াত কেইবাজনো গ্ৰাহক আছে, আমি গ্ৰাহকৰ মাজৰ পৰা আমি সুধিম। ভণ্টি, এগৰাকী যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপুনি সুখী হ'ব? অখিল গগৈ মাৰিলে সুখী হ'ম। অখিল গগৈ মাৰিলে কিয়? অখিল গগৈ নহয়, তেওঁ শেষ হাঁহি মাৰিলে মানে তেওঁ মুকলি আকাশৰ দলত ওলাইও আহিব পাৰিব, সেইকাৰণে বিচাৰোঁ তেওঁ আহিলে আগবাঢ়ি যাব বুলি, কাম কৰিব বুলি আশা কৰিছোঁ। মুঠৰ ওপৰত যুৱ প্ৰজন্মৰ যিসকল আছে প্ৰত্যেকে অখিল গগৈক বিচাৰিছে, যে অখিল গগৈ যিহেতু পোতাশালত নিক্ষেপ কৰা হৈছে আৰু অখিল গগৈক ওলাই অনাৰ সকলোৱে কামনা কৰিছে। এগৰাকী ব্যৱসায় আছে, ব্যৱসায়ীজনৰ কাষলৈ যাম। দাদা নমস্কাৰ। এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব বা আপোনাৰ আশাত কোন হ'লে আপোনালোক উপকৃত হ'ব? অখিল গগৈ হ'লে ভাল হয় আৰু বেলেগ একো নালাগে, আপোনাৰ ভাল নামটো ক'ব। মোৰ নাম প্ৰেমষ্ট বুলি ক'লে হৈ যাব, দোকানৰ নাম ক'লে হ'ল, কানাইলাল বুলি ক'লে হ'ল। কানাইলাল ডাঙৰীয়াই কৈছে যে শিৱসাগৰত যদি অখিল গগৈ আহে তেনেহ'লে নিশ্চিতভাৱে শিৱসাগৰ ৰাইজ উপকৃত হ'ব। সকলোৰে এটাই কথা যে অখিল গগৈ ডাঙৰীয়াক সকলোৱে বিচাৰিছে। মই এজন পথৰ ব্যক্তি খোজকাঢ়ি আহিছে। দাদা, এইবাৰ শিৱসাগৰত কোনে হাঁহি শেষ ইলেকশ্যনত জিকিব বুলি ভাবে আপুনি? কাণেৰে নুশুনে, ক'ব নোৱাৰে। তেখেতে ক'ব নোৱাৰে, যিহেতু আক্ষেপ তেখেতে ক'ব নোৱাৰে। ক'ব পৰা হ'লে নিশ্চয় কিবা এটা ক'লেহেঁতেন। এগৰাকী যুৱতীৰ কাষলৈ যুৱতীগৰাকী গুচি গ'ল। এজন ব্যৱসায়ীৰ কাষলৈ যাম আমি, যে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোক উপকৃত হ'ব? হেল্ল', শিৱসাগৰত শেষ হাঁহি নিৰ্বাচনত কোন জিকিলে আপোনালোকে লাভৱান হ'ব? যিটো জনতাৰ কাৰণে লাভ হ'ব, আপোনালোকে কাক বিচাৰে? এতিয়া আমি পাৰ্চনেল অপিনিয়নটো তেনেকৈ দিয়া নাই। দিব নোৱাৰে, কিন্তু তাতো বোলে অমুক হ'লে ভাল হয়। আমাৰ কাৰণে কংগ্ৰেছ আছে। আজিকালি অখিল গগৈৰ নামটো বহুত শুনিছোঁ, তেওঁক ভালেই পাইছোঁ আমি। তেওঁক ভালেই পাইছে। কি নাম আপোনাৰ? কমল চাণ্ডাক। কমল চাণ্ডাক ডাঙৰীয়াই কৈছে যে অখিল গগৈ নামটো বহুত শুনিছোঁ, অখিল গগৈ ডাঙৰীয়া আহিলেই তেখেতে ভাল পায়। আৰু আমাৰ মুঠৰ ওপৰত সকলোৱে অখিল গগৈ ডাঙৰীয়াক বিচাৰিছে। কেইজনমান ব্যক্তি এইডোখৰতে পাইছোঁ। দাদা, শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোক উপকৃত হ'ব? অখিল গগৈ। অখিল গগৈ কিয়? বাকীবিলাকে সামৰি পেলালে আৰু বাকীবিলাকে সামৰি পেলালে আৰু কাম নাই বাকীবিলাকৰ কাম নাই। অখিল গগৈক লাগে। তেখেতে এটা কথা কৈছে যে বাকীবিলাকে সামৰি পেলালে। তেখেতে কি অৰ্থত কৈছে আমিও বুজিব পৰা নাই, কিন্তু কৈছে যে অখিল গগৈক লাগে। দাদা, কাক লাগে শিৱসাগৰত? অখিল গগৈ। অখিল গগৈ। সকলোফালে কেৱল অখিল গগৈ জয়ধ্বনি বুলি ক'ব লাগিব। আমি ভিতৰলৈ যাম, ভিতৰত কি ক'ব? কোনে শেষ হাঁহি মাৰিলে আপুনি উপকৃত হ'ব? এইটো ভোট দিয়াৰ দিনাখন চিন্তা কৰি ল'ব লাগিব। কি চিন্তা কৰিব? আমি বিকাশ কৰা মানুহবিলাকক চিন্তা কৰিব লাগিব। কোনে আমাৰ শিৱসাগৰৰ উন্নয়ন কোনে কৰিব পাৰিব সেইটো চিন্তা কৰি পিনি হিচাপত কোনে কৰি আছে বা কোনে কৰিব? এতিয়া এইটোতো চাওক, এতিয়া আমি চবৰ এতিয়া স্পীচবিলাক শুনি আছোঁ, কোনে কি ডিষ্ট্ৰিক্ট কাৰণে আনিব বা কি আপোনাৰ স্কিম দিব, সেইকেইটা চব চিন্তা কৰি পিনি ভোট দিয়া হ'ব। এনে ৰাইজক কিহৰ কাক দিবলৈ আহ্বান জনাব? নাই, সেইটো আমি ৰাইজক নকওঁ, নিজৰ ভোটটো আমি নিজৰ খোলাকৈ আপুনি ক'ব বিচৰা নাই যে আপুনি কাক ভোট দিব, বা ৰাইজকো আপুনি জনাব বিচৰা নাই যে ৰাইজে কাক দিব? নাই, সেইটো আমি নকওঁ, আমি নিজৰ বিবেকত ভোটটো দিম। নিজৰ বিবেকক ভোট দিব, কিন্তু ৰাইজক ক'ব বিচৰা নাই বা তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই। নিজৰ বিবেকক তেখেতে বৰ্তমান স্থগিত ৰাখিছে। আৰু ৰাইজৰ আমি চব্জি বজাৰলৈ আহিছোঁ, চব্জি ব্যৱসায়ীসকলে কি বিচাৰে? দাদা, এইবাৰ শিৱসাগৰত কোন অহাটো বিচাৰে? এতিয়া মই কেনেকৈ কি ক'ম, এতিয়া ৰাইজৰ ওপৰতে আছে কথা। ৰাইজে বিচাৰিব, কিন্তু আপুনি এজন ভোটাৰ হিচাপে আপোনাৰ শিৱসাগৰত ভোট দিব। আপুনি এজন ভোটাৰ হিচাপে শিৱসাগৰত কোন আহিলে শিৱসাগৰৰ উন্নতি হ'ব বুলি আপুনি বিচাৰে? এতিয়া মই এইটো আপোনাক কি কওঁ, এতিয়া সময়ে ক'ব। মইতো ধৰক সময়ে ক'ব, তেখেতে ক'ব বিচৰা নাই, সময়ে ক'ব বুলি কৈছে। আমি আগুৱাই যাম, বজাৰৰ ভিতৰলৈ যাম, আমি আগুৱাই যাম যে এজন শিৱসাগৰৰ সচেতন ভোটাৰ হিচাপে ৰাইজে কি বিচাৰে।
বাইদেউ 1 মিনিট আপোনাৰ পৰা সময় ল'ম। এগৰাকী সচেতন ভোটাৰ হিচাপে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোকে উপকৃত হ'ব? আমি ভালদৰে যদি দেশখন চোৱা চিতা কৰে সেইটোকে আমি ভাল বুলি ক'ব বিচাৰোঁ। যিহেতু এফালে আছে কংগ্ৰেছ, এফালে আছে বিজেপি আৰু এফালে আছে অখিল গগৈ, কোন এই তিনিজনৰ ভিতৰত কাক বিচাৰে? মই ৰাইজৰ দলক বিচাৰোঁ। আপুনি প্ৰাধান্য দিছে। ধন্যবাদ। মুঠতে তেখেতে ৰাইজৰ দলক প্ৰাধান্য দিছে আৰু যিসমূহ যুৱচামৰ ব্যক্তি আছে বা যুৱক যুৱতী আছে প্ৰত্যেকেই ৰাইজৰ দলক তেখেতলোকে বেছি প্ৰাধান্য দিছে। আৰু আমি বজাৰৰ ভিতৰলৈ যাম আৰু বজাৰৰ ভিতৰত বজাৰৰ ব্যক্তিসকলে কি বিচাৰে আমি জানিবলৈ চেষ্টা কৰিম। আমি পোনে পোনে এজন চব্জিৰ দোকানীৰ কাষলৈ আহিছোঁ। এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোক উপকৃত হ'ব? সময় দেখা যাব, এতিয়া গম নাপাওঁ ন কি চবৰে আপোনাৰ প্ৰচাৰটো চবৰে আপোনাৰ সমানে চলিছে এতিয়া। আপোনাৰ ব্যক্তিগতভাৱে কোন হ'লে আপোনালোক উপকৃত হ'ব? মই এতিয়া কেনেকৈ ক'ম এতিয়া আপোনাৰ ক'বলৈ অসম্ভৱ হৈছে এতিয়া তাৰমানে। নাই এতিয়া ক'ব নোৱাৰিম দেই। তেখেতে এতিয়া ক'ব নোৱাৰিব, তেখেতে কোৱাৰ অৱস্থাত নাই। আমি ভিতৰলৈ যাম, ভিতৰৰ ব্যক্তিসকলক সুধিম যে কোনে শেষ হাঁহি মাৰিব শিৱসাগৰত। হয় দাদা নমস্কাৰ, আপোনাৰ অসমটোতে লাইভত স্বাগতম জনাইছোঁ। শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোক উপকৃত হ'ব? এতিয়ালৈ ক'ব পৰা নাই কোনে শেষ হাঁহি মাৰিব, ইমানখিনি ক'ব নোৱাৰিম দেই। ভাল মানুহ এজনক কিবা কৰাটো মই ইমানখিনি ক'ব নোৱাৰিম। ধন্যবাদ। তেখেতে ইমানখিনি ক'ব নোৱাৰিম বুলি কৈছে। আমি আৰু ব্যক্তিৰ কাষলৈ যাম। এজন সচেতন ভোটাৰ হিচাপে শিৱসাগৰ শেষ তেখেতে কওক। তেখেত নহয় মই নোৱাৰিম, মই নোৱাৰিম। তেখেতে ক'ব বিচৰা নাই, কোনো ক'ব বিচৰা নাই। শেষ হাঁহি শিৱসাগৰত কোনে মাৰিব? অখিল গগৈ। অখিল গগৈ শিৱসাগৰত শেষ হাঁহি মাৰিব। কোনে মাৰিব? অখিল গগৈ। বাইদেউ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব বুলি আপুনি ভাবে? পাৰ হৈ বাইদেউৰ কাষলৈ যাব লাগিব, যিহেতু বাইদেউ অকণমান দূৰত আছে আৰু মোৰ মাইকটোৱে বাইদেউক ঢুকি পোৱা নাই। গতিকে বাইদেউৰ কাষলৈ যাম আমি, যিহেতু বাইদেৱে কৈছে এগৰাকী বিজেপি প্ৰাৰ্থী শুভমিত্ৰ গগৈনী ডাঙৰীয়া, শুভমিত্ৰ গগৈ কংগ্ৰেছৰ শুভমিত্ৰ গগৈক তেখেতে প্ৰাধান্য দিছে। আপোনাক স্বাগতম জনাইছোঁ। হয় নমস্কাৰ, ধন্যবাদ। আপুনি কি কৈছে? শুভমিত্ৰ গগৈ। আপোনাৰ মতে কংগ্ৰেছে শিৱসাগৰত শেষ হাঁহি মাৰিব? হয়, মোৰ মতে শুভমিত্ৰ গগৈ শেষ হাঁহি মাৰিব, যিহেতুকে এজন যুৱ নেতা দিছে, এজন শিক্ষিত যুৱক। তেওঁৰ আমাৰ যিখিনি তেওঁ শিক্ষা কৰিলে সেই দক্ষতাখিনি যাতে তেওঁৰ যিখিনি লুকাই আছে সেই দক্ষতাখিনি যাতে ৰাইজৰ আগত তেওঁ দাঙি ধৰিব পাৰে, তাৰ কাৰণে আমি শিৱসাগৰবাসী ৰাইজে শুভমিত্ৰ গগৈকে জিকোৱাৰ সিদ্ধান্ত। তেখেতে কৈছে শুভমিত্ৰ গগৈ এজন উচ্চ শিক্ষিত ব্যক্তি। আৰু মই এইখিনিতে ক্ষমা বিচাৰিব লাগিব, যেতিয়া বাইদেৱে কৈছিলে শুভমিত্ৰ গগৈ, মই ভুলতে বিজেপি বুলি কৈ দিছিলোঁ। নহয়, তেখেত কংগ্ৰেছৰ হয় আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈক তেখেতে বিচাৰিছে, যিহেতু উচ্চ শিক্ষিত এজন যুৱক যিজনে শিৱসাগৰৰ হৈ যথেষ্ট কাম কৰিব বুলি তেখেতে ইতিমধ্যে কৈছে। আমি বাইদেউক ধন্যবাদ জনাইছোঁ। আমি আগুৱাই যাম, আগুৱাই গৈ আৰু এজন ব্যক্তিক আমি সুধিম। দাদা শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব বুলি ভাবে? আপুনি আগত কৈছিলে, দোকানত পাইছিলোঁ, আকৌ ঘূৰি আপোনাকে পালোঁ। ধন্যবাদ। আকৌ একেজন ব্যক্তিকে সুধিব বিচাৰিলোঁ, তেখেতে কৈছিলে অখিল গগৈৰ কথা। আমি দাদা শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব? আপুনি কওক, শিৱসাগৰ হয়নে? শিৱসাগৰ। কোন আহিলে আপোনালোক বেছি উপকৃত হ'ব? কওক, খুলি কৈ দিয়ক আজি। কওক। হ'ব হিমন্ত হেৰি আহিলে ভাল হ'ব। কোন? এই কংগ্ৰেছ আহিলে ভাল। অখিল গগৈ আহিলে ভাল। অখিল গগৈ আহিলে ভাল। কিয়? মুঠতে তেখেতে কৈছে যে অখিল গগৈ আহিলে ভাল বুলি কৈছে। আপুনি কওকচোন, কোন আহিলে ভাল? এইটো হেৰি আহিলে ভাল হ'ব, হাত আহিলে ভাল হ'ব। হাত মানে কংগ্ৰেছ আহিলে। কিয়? এনেই কৈছোঁ এনেই কৈছে। যিকি নহওক, মুঠতে আপোনাৰ মতে কংগ্ৰেছ আহিলে ভাল। দাদা আপোনাৰ মতে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব? মোৰ মতে কংগ্ৰেছে মাৰিব। কংগ্ৰেছে মাৰিব। কিয় বা কিয় লাগে কংগ্ৰেছ আমাক? এনে ছুটিকৈ ক'বলৈ হ'লে নেকি, এতিয়া আপোনাৰ ধৰক বিজেপিয়ে আমাক এতিয়া বৰ্তমান যিখিনি আপোনাৰ প্ৰলোভন দি থাকিলে এতিয়ালৈকে বৰ্তমান, কিন্তু ভাবোঁ সকলো চব মিছা প্ৰতিশ্ৰুতিয়ে দিলে বুলি মই ক'ম। কিন্তু বৰ্তমান আমাৰ 15 বছৰ কংগ্ৰেছে যিটো শাসনকাল আছিলে, সেই শাসনকালত বহুত কিছুমান মানে আঁচনি ৰূপায়ণ হৈছিলে, যিখিনি এতিয়া বৰ্তমান চৰকাৰে এতিয়ালৈকে ৰূপায়ণ কৰা নাই। আৰু যিখিনি আপোনাৰ কৰিছিলে ক্ৰমাগত মানে হ্ৰাসহে পাইছে।
আৰু এই গোটেই বস্তুখিনি আপুনি ভাবে যে কংগ্ৰেছে আকৌ অনাগত সময়ত কৰিব বুলি আৰু সেইবাবে কংগ্ৰেছক লাগে নহয় জানো? হয় 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 তেখেতে কংগ্ৰেছক আহিলে তেখেতে ভাল হ'ব বুলি তেখেতে বিচাৰিছে যিহেতু বিজেপিয়ে যিখিনি প্ৰলোভনৰ ৰাজনীতি কৰিলে সেই ৰাজনীতিখিনি পূৰণ কৰিব কংগ্ৰেছে বুলি কৈছে। আমি আৰু এজন ফলৰ ব্যৱসায়ী আছে। এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে আপোনালোক সুখী হ'ব? শিৱসাগৰত কোন জিকিলে আপোনালোক সুখী হ'ব? অখিল গগৈ। অখিল গগৈ কিয়? এজন যুৱ নেতা নহয় জানো? আচ্ছা আপোনাৰ নাম? ৰিতেশ কুমাৰ। ৰিতেশ কুমাৰ ৰিতেশ কুমাৰ ডাঙৰীয়াৰ মতে অখিল গগৈ যদি শিৱসাগৰত আহে তেখেত উপকৃত হ'ব বুলি কৈছে। আমি এজন ব্যক্তি আছে। দাদা শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব এইবাৰ? কোন জিকিব শিৱসাগৰত? কোন জিকিলে আপোনাৰ লাভ হ'ব কওক? অখিল গগৈ। অখিল গগৈ কিয়? মাত মাতিব আৰু মাত মাতিব, ৰাইজৰ হৈ মাত মাতিব, মানে এটা কণ্ঠ আছে অখিল গগৈ। হয় তেখেতে কৈছে যে ৰাইজৰ হৈ মাত মাতিব অখিল গগৈ। দাদা শিৱসাগৰত কোন জিকিব এইবাৰ? অখিল গগৈ জিকিব লাগে। অখিল গগৈ জিকিব লাগে। সকলোৱে এটা কথা, শিৱসাগৰত কোন জিকিলে লাভ হ'ব কওক? এইটো ক'ব নোৱাৰো। তথাপিও এজন সচেতন ভোটাৰ হিচাপে কোন জিকিলে লাভ হ'ব? হিচাপ ক'ব নোৱাৰো আমি এৰি দিছোঁ আপোনাক। হয় 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 যিটো চিটুৱেশ্যন আছে ক'বলৈকে ভয় নহয় জানো? ক'বলৈ ভয় লাগিছে। হয় তেখেতে এটা কথা কিন্তু হাঁহি হাঁহি কৈছে, কিন্তু গুৰুত্বপূৰ্ণ কথা কৈছে যে যিটো চিটুৱেশ্যন সেইটো চিটুৱেশ্যনত কোন জিকিব ক'বলৈ ভয়। অৰ্থাৎ বাক স্বাধীনতা খৰ্ব হৈছে, ৰাইজৰ বাক স্বাধীনতা খৰ্ব হৈছে। কোন জিকিব ক'বলৈও ৰাইজে ভয় কৰিছে। আৰু এইটোৱে হৈছে বৰ্তমান অৱস্থা। আমি আগুৱাই যাম আৰু ৰাইজৰ কাষলৈ যাম যে ৰাইজে কি বিচাৰে, ৰাইজৰ মতৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইদেউ শিৱসাগৰত কোন জিকিলে আপুনি লাভৱান হ'ব কওক? তথাপিও বাইদেউ একো নাই, লাজ বিজ কাটি কৈ দিয়ক যে কোন জিকিব এইবাৰ? কৈ দিয়ক কংগ্ৰেছ জিকিব। একো নাই, সেইটোৱে কথা। কংগ্ৰেছ জিকিবনে বাইদেউ? ভাবিছে বাইদেৱে ভাবিছে কোন জিকিব এইবাৰ শিৱসাগৰত? ৰাইজৰ দল মানে অখিল গগৈ। ঠিক আছে, মুঠৰ ওপৰত ৰাইজৰ দল জিকিব বুলি কৈছে। আমি হোটেল এখনত সোমাম। দাদা এইবাৰ শিৱসাগৰত কোন জিকিব? কংগ্ৰেছ অফক'ৰ্ছ। কংগ্ৰেছ কিহৰ বাবে বা কি কাৰণে আপুনি কংগ্ৰেছক ভাল পাইছে? অকণমান একদম চুটিকৈ চাওক, সকলো ফালে এতিয়া কংগ্ৰেছৰ বতাহ বলি আছে। ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে, গতিকেলৈ কংগ্ৰেছে জিকিব। হয় ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। তেখেতে এটা অতি গধুৰ ভাষা কৈছে যে ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু পৰিত্ৰাণ পাবৰ বাবে তেখেতে কংগ্ৰেছক প্ৰিফাৰ কৰিছে। আৰু আগুৱাই যাম বাইদেউ এইবাৰ শিৱসাগৰত কোন জিকিব? মই নাজানিম, কংগ্ৰেছ যাব বুলি ভাবিছোঁ। যাব বুলি ভাবিছে। দাদা শিৱসাগৰত কোন যাব এইবাৰ? সঠিককৈ ক'ব নোৱাৰি। তথাপিও গেছ হেৰি আমাৰ অখিল গগৈ যাব বুলি তেখেতে গেছ কৰিছে। মুঠৰ ওপৰত যথেষ্ট ব্যক্তিৰ আমি আজি এই অনুষ্ঠানত আমি সুধিলোঁ। প্ৰায় সংখ্যক মানুহে অখিল গগৈ ডাঙৰীয়াৰ কথাই কৈছে। বাইদেউ এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিবলৈ আপোনালোক সুখী হ'ব? এইটো আৰু নিজৰ কথা ন। হ'লেও যে যিহেতু আমি এজন সচেতন ভোটাৰ নহয় জানো, সচেতন ভোটাৰ হিচাপে এনেকুৱা এজন ব্যক্তি লাগে যিজনে আমাক সদায় আমাৰ সমাজখনক একত্ৰিত কৰি সমাজখন আগুৱাই লৈ যায় নহয় জানো? এনে ক্ষেত্ৰত কোনে বেছি ভাল হ'ব বুলি ভাবে আপুনি? নাই, সেইটো চিন্তাধাৰা কৰি আছোঁ আৰু এনেকৈ খালি কৈ দিব বিচৰা নাই কৰা। চিন্তা কৰিব, দিম, সেইটো একো ডাঙৰ কথা নহয়। ছাৰ এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব বুলি আপুনি ভাবে? সেইটো ক'ব নোৱাৰি। হয় তথাপিও এইটো একেবাৰে শেষ মুহূৰ্তৰ কথা। এইটো কোনেও ক'ব নোৱাৰে, এইটো অনিশ্চিত। বৰ্তমান শিৱসাগৰত দেখি আছোঁ, যিটো পৰিৱেশ বৰ্তমান শিৱসাগৰত দেখি আছোঁ বা শিৱসাগৰৰ ৰাইজে দেখি আছে, এজন শিৱসাগৰৰ সচেতন ব্যক্তি হিচাপে কোন আহিলে বা কোন হ'লে আপুনি উপকৃত হ'ব? সেইটো পৰোক্ষে মই কেণ্ডিডেটজনৰ কথা কৈ দিয়া হ'ব, সেইটো ক'ব নেপায়। এজন কামৰ মানুহ লাগে, কামৰ মানুহ এজন আহক আৰু শিৱসাগৰত ফাইট টাফ হ'ব, টাফ ফাইট হ'ব। তাৰ ভিতৰত শিৱসাগৰীয়া ৰাইজে যাক উপযুক্ত বুলি ভাবে তাকে জিকাই পঠিয়াব। যিকেইজন মুঠতে উঠিছে সকলোৰে মাজত প্ৰতিদ্বন্দ্বিতা হ'ব, ডেফিনেটলি হ'ব। তেখেতে এটা কথা কৈছে যে শিৱসাগৰত ফাইট টাফ হ'ব। অৰ্থাৎ এইবাৰ কোনোবাই যদি 10 আগবাঢ়ি আছে, কোনোবাই 20 আগবাঢ়িব, কোনোবাই যদি 20 আগবাঢ়ি আছে, কোনোবাই 30 আগবাঢ়িব। মুঠৰ ওপৰত শিৱসাগৰত এইবাৰ যুদ্ধ হ'ব, মুঠতে যুদ্ধ হ'ব। দাদা এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব? এইবাৰ শেষ হাঁহি আমুকে মাৰিব বুলি ক'ব নাই, কিন্তু তথাপিও সুৰভি বাইদেউৰ কাৰণে আমি আশা কৰোঁ।
যিহেতু তেখেত এগৰাকী বিজেপি কেণ্ডিডেট আৰু সুৰভি বাইদেউৰ যি দল আছে সেই দলৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে যথেষ্ট মূল্য বৃদ্ধি হ'ল নিত্য নৈমিত্য যিখিনি বস্তু আছে আমি সৰ্বসাধাৰণতে যথেষ্ট কাম হৈছে ৰাস্তা পদূলি সকলো উন্নত মানদণ্ডৰ হ'ল কিন্তু নিত্য নৈমিত্য যিখিনি বস্তু আছে আলু দাইল তেল পিঁয়াজ বাইক গাড়ী এই যথেষ্ট এই বস্তুখিনি বাঢ়ি গ'ল কিন্তু যিহেতু আপুনি সুৰভি বাইদেউক বিচাৰিছে আমিও আপোনাক স্বাগতম জনাইছোঁ কিন্তু এই যিখিনি বিজেপিৰ মূল্য বৃদ্ধি হৈছে এগৰাকী বিজেপিৰ মানে সুচিন্তক হৈ পেলাই এইখিনি ভাল কৰিছে নে বেয়া কৰিছে মই সেইখিনিতো দামৰ সংক্ৰান্তত ৰিয়েল এইটো বেয়া হৈছে সঁচা কথা কিন্তু বাইদেউৰে কিছু কাম তাৰমানে শিৱসাগৰৰ চুকে কাণে গাঁৱে ভূঞে আৰু চহৰে নগৰে কিছু কাম কৰিছে বুলি আমাৰ চকুত মানে পৰিছে কিন্তু মই কোনো এতিয়া আপুনি ক'বলৈ গ'লে আপুনি দলক চোৱা নাই মুঠতে প্ৰাৰ্থী চাই বাইদেউক আপুনি নিৰ্বাচন কৰিছে হয় তেখেতে এটা কথা কৈছে যে দলে যিটো কৰিছে দাম মূল্য বৃদ্ধি হৈছে সেইটো বেয়া হৈছে কিন্তু প্ৰাৰ্থী চাই তেখেতে সুৰভি বাইদেউক নিৰ্বাচন কৰিছে এটা সুন্দৰ কথা কৈছে আমি আগুৱাই যাম আমি আগুৱাই গৈ এজন আৰু দুই এজন ব্যক্তিৰ কাষ চাপিম আৰু আমি দোকান এখনত সোমাম দোকানখনৰ যিহেতু স্বত্বাধিকাৰী এইবাৰ শিৱসাগৰত শেষ হাঁহি কোনে মাৰিলে এজন সচেতন ব্যক্তি হিচাপে আপোনালোক লাভৱান হ'ব আপুনি কৈ দিয়ক তেখেতে ক'ব বেয়া পাইছে আপুনি কওক শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব অখিল গগৈ হয় কিয় বা তেওঁ ৰাইজে ভৰাইছে যেতিয়া ৰাইজে উলিয়াব আশা কৰিছে ৰাইজে জিকাব ৰাইজে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈব ৰাইজে জিকাব লাগিব তেখেতে এটা কথা কৈছে সুন্দৰ কথা কৈছে ৰাইজে নখ জোকাৰিলে নৈবই আৰু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া তেখেতে বিচাৰিছে আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠান আমি সামৰণি মাৰিব লাগিব আপোনালোকে শিৱসাগৰৰ মাজমজিয়াৰ পৰা আজিৰ যি অনুষ্ঠান দেখিলে এয়া হৈছিলে ৰাইজৰ মত আৰু ৰাইজে কি বিচাৰিছে আমি সম্পূৰ্ণ লাইভ দেখালোঁ আপোনালোকক ইয়াত যথেষ্ট সংখ্যক ব্যক্তিয়ে অখিল গগৈ ডাঙৰীয়াকে প্ৰাধান্য দিলে তাৰ মাজত দুই এজনে কোনোবা এজন কংগ্ৰেছ বা কোনোবা এজনে বিজেপিৰ কথা ক'লে কিন্তু আটাইতকৈ বেছি প্ৰত্যেকজনে শিৱসাগৰৰ পৰা অখিল গগৈকে বিচাৰিলে কিন্তু এই যি বিচাৰিছে এই বিচাৰ সেইদিনাখনেই আমি উপলব্ধি কৰিম যিদিনাখন আমি ৰিজাল্ট পাম আৰু ৰিজাল্টৰ বাবে আমি আশাবাদী যে শিৱসাগৰত শেষ হাঁহি কোনে মাৰিব শিৱসাগৰৰ পৰা পৰশৰ সৈতে মই ইউনুছ তামুলী অসম টুডে লাইভ